নমস্কাৰ, মই ৰীতা হাজৰিকা দাসে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা সুন্দৰ ৰেচিপি, মাছৰ লগত শুকলতি পাতত দিয়া। আহকচোন আমি ৰেচিপিটো চাওঁ। মই প্ৰথমতে এয়া মাছ লৈ লৈছোঁ। এইটো তলপেটি মাছ হয়, ইয়াত কাঁইট কম থাকে। আৰু কেইফুটামান নহৰু লৈছোঁ, জোখৰ অনুসৰি নিমখ, এটা গোটা পিঁয়াজ কাটি লৈছোঁ আৰু দুটামান জলকীয়া আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও দিব পাৰে। এয়া হৈছে শুকলতি, আমাৰ বাৰীত সহজতে পোৱা যায়, প্ৰায়ভাগ বাৰীতে দেখা পোৱা যায় সহজতে। এয়া শাকখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, দেখিছেনে? লগতে এয়া পিঁয়াজ দি দিছোঁ, নহৰু কেইফুটা দি দিছোঁ আৰু ইয়াতে মাছ কেইপিচো দি দিম। জলকীয়া দিছোঁ, এয়া মাছ 3 পিচ দি দিছোঁ। আৰু সোৱাদ অনুসৰি নিমখ অকণমান দিছোঁ, অলপ কমকৈ দিব, কাৰণ পাতত দিলে মানে নিমখটো বেছি চোকা হৈ যাব পাৰে। এইখিনি গোটেইখিনি ভালকৈ এতিয়া সানি লৈছোঁ। আমি এখিলা কলপাত ল'ব লাগিব। এই কলপাতখিলা অলপ জুইত সেকি লৈছোঁ লেৰেলিবৰ কাৰণে। আপোনালোকে গৰম পানীৰ ভাপতো সেকি ল'ব পাৰে। আৰু এই কলপাতখিলাত আমি এতিয়া গোটেই সনা মিশ্ৰণখিনি ইয়াত একেলগে দি দিম। এয়া দি দিছোঁ এনেকৈ ধুনীয়াকৈ। আমি এই মিশ্ৰণখিনি কলপাতখিলাৰে ভালকৈ চাৰিওফালে সামৰি ধুনীয়াকৈ এতিয়া বান্ধি ল'ম। এয়া মন কৰিব যাতে চাৰিওফালে ধুনীয়া হয়, ফাঁক নাথাকে, ওলাই যাব যাতে নোৱাৰে। আৰু এয়া হৈছে কলপাতৰে এডাল চুচ বনাই লৈছোঁ। ইয়াত ৰছী দিলে পুৰি যোৱাৰ সম্ভাৱনা থাকে, সেয়ে মই কলপাতৰে ৰছী বনাই পেলাই বান্ধি দিছোঁ। এইটো সাধাৰণতে নুপুৰে। এয়া আমাৰ বন্ধা হৈ গ'ল, দেখিছেনে? চাৰিওফালে ধুনীয়াকৈ বান্ধি দিলোঁ। এয়া টানকৈ বান্ধি দিছোঁ। এতিয়া এখন টেৱাত অলপ গৰম হ'বলৈ দিলোঁ, তাৰ ওপৰত টোপোলাটো ইয়াত দি দিলোঁ আৰু বাতি এটাৰে ঢাক মাৰি দিছোঁ। আৰু মন কৰিব যাতে ভাপটো ওলাই নাযায়, সেই তাৰ বাবে মই এটা পটাগুটি দি হেঁচি ৰাখিছোঁ। এনেকৈ মই 5 মিনিটমানৰ মূৰে মূৰে চাই থাকিম। এতিয়া ঢাকনাখন দাঙি পেলাই দেখিছেনে, এইটো অকণমান ৰঙচুৱা হৈ গৈছে। এইফালে মই লুটিয়াই দিছোঁ, আকৌ ইটো চাইডেও ৰঙচুৱা হ'ব লাগিব, সেইকাৰণে আৰু আকৌ ঢাকি দিছোঁ, পটাগুটি এটা দি দিছোঁ ওপৰত। এতিয়া নমাই পেলাই এয়া খুলি চালোঁ, আমাৰ পাতত দিয়া মাছ শুকলতিৰ লগত হৈ গ'ল। এয়া দেখিছেনে কি সুন্দৰ হৈছে, খুব সুন্দৰ গোন্ধ এটাও ওলাইছে। এইটো সাধাৰণতে খালে বহুত উপকাৰিতাও আছে ইয়াৰ। বিশেষকৈ মহিলাসকলৰ কাৰণে বেছি ভাল। অতিমাত্ৰা ঋতুস্ৰাৱৰ কাৰণে এইটো পিটিকা কৰি খালেও ভাল, আৰু বইল কৰিও খাব পাৰে আপোনালোকে। এতিয়া মই ইয়াত অলপ মিঠাতেল দিম পিটিকা কৰিবৰ কাৰণে, আৰু মিঠাতেল অলপ সৰহকৈ দিব, তেতিয়া ইয়াৰ সোৱাদটো অলপ বেছি হ'ব। এয়া মই 2 চামুচমান দি দিছোঁ ইয়াত, আৰু নিমখটোতো দিয়া আছেই। এতিয়া এইখিনি ধুনীয়াকৈ পিটিকা কৰি ল'ম, আৰু 2 এডাল যদি কাঁইট থাকে সেইডাল আঁতৰাই দিব। আৰু তলপেটি মাছ যিহেতুকে ইয়াত মাছৰ কাঁইট বেছিকৈ নাথাকে। সুন্দৰকৈ সিজি গ'ল পিঁয়াজ, নহৰু, শাক আৰু মাছো। এয়া আমাৰ মাছৰ লগত শুকলতি পাতত দিয়া হৈ গ'ল।
এয়া এতিয়া সজাই লৈছোঁ, ভাতৰ লগত খাম। আপোনালোকেও বনাই পেলাই খাই চাব আৰু খাই কেনেকুৱা পালে মোলৈ কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।